চলাইছা তুমি এখন এখন কি চলাইছা হা বাছ চলাইছা এখন বাছ নেকি কেনেকৈ চাবিটো দিলা বাছত চাবিটো লগালা নাই অঁ চাবিটো লগা তেল ভৰাই দিয়া আকৌ এতিয়া ক'ত যাবা মামা ঘৰলৈ যাবা নে আনাই ঘৰলৈ যাবা আনাই ঘৰলৈ যাবা যোৱা বাই বাই দিছে যাম বাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আজি মই কংকনাই আকৌ অন্য এটি ভিডিঅ' লৈ আহিছোঁ ভিডিঅ' মানে মই আজি কথা এটা ক'ব আহিছোঁ আজি একচুৱেলি মানে ল'ৰাৰ এক্সাম হৈ আছে এইটো খুলি লৈছোঁ ৰ'ব ল'ৰাৰ এক্সাম হৈ আছে যিহেতু সেইকাৰণে মানে একো ভিডিঅ' বনাব পৰা নাই ব্লগ বনাব পৰা নাই তাৰ মাজতো কালি পৰহি এটা টাইম উলিয়াই অকণমান সময় উলিয়াই বনালোঁ তথাপিও মানে আজি আৰু কালি মানে বনাব পৰা নাই যিহেতু সেইকাৰণে বোলো ভাবিছোঁ ল'ৰাৰ বেগ লৈ আছোঁ দেখিছোঁ নাই এইটো টিউশ্যনলৈ আনিছোঁ ল'ৰাৰ বেগটো মই লৈছোঁ যেন মই পঢ়িব গৈছোঁ বুলি ভাবি ল'লে হয় আজিকালি আৰু ল'ৰা ছোৱালীৰ লগত মাকবিলাকো পঢ়িব লাগে নহয় জানো কথা হ'ল কি মানে কি সেইকাৰণে মই টাইম পোৱা নাই ব্লগ বনাব পৰা নাই সেইকাৰণে ভাবিলোঁ মই সৰুকৈ ভিডিঅ' এটা লৈ আহিছোঁ মানে কি ভিডিঅ' মানে কি মই ভাবিছোঁ কি আমি যিমানবিলাক বান্ধৱী বনিলোঁ যিহেতু বোৱাৰী বা ছোৱালী দেই যিমানবিলাক বনিলোঁ আমি বান্ধৱী তো সেইবিলাকে মানে এনেকৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ ভিডিঅ'টো মানে কি আৰু এটা গান মোৰ হোৱাটছআপ নাম্বাৰটো মই ইয়াতে হোৱাটছআপ নাম্বাৰটো দি দিম আৰু আপোনালোকে মোক হোৱাটছআপত কণ্টেক্ট কৰিব আপোনালোকে কেনেকৈ কি কৰিব আমি গোটেইখিনি মিলি এটা চেলেঞ্জ ভিডিঅ' নহয় ঠিক তেনেকুৱা এটা ভিডিঅ' মানে কেনেকুৱা ভিডিঅ' ডান্স ভিডিঅ' টাইপত এনেকৈ বনাম গোটেই গানটোৰ এটুকুৰা মানে ক্লিপ বা এটুকুৰা এটা লাইন মানে চবেই কৰিব আৰু গোটেইখিনি জইন কৰি এড কৰি মানে একেলগ কৰি বনাম বুলি ভাবিছোঁ ভিডিঅ'টো মই হোৱাটছআপ নাম্বাৰটো দি দিম কৈ আছোঁ হোৱাটছআপ নাম্বাৰটো আপোনালোকে মোক কণ্টেক্ট কৰিব মই কথাখিনি ফোনত বুজাই দিম বাৰু বেটা টিউশ্যন কৰাই আনিলোঁ আহি এতিয়া ৰুমত সোমাইছোঁ লাইটটো পোহৰটো পৰিছে গ্লাছত ৰুমত সোমাইছোঁহি ৰুমত সোমাই পিনে কথাষাৰ আধৰুৱা হৈ থাকিলে ন ভালকৈ ৰাস্তাত গৈ আছিলোঁ যে মানুহে চাই আছিলে লাজ লাগিলে আৰু ৰাস্তাত মানে বুজাবলৈ ভাল নালাগিলে কথাটো তো সেইটো কাৰণে ভাবিলোঁ বোলো এতিয়া ধুনীয়াকৈ বুজাই দিওঁ কথাটো মানে হ'ল কি এনেকৈ ভাবিছোঁ এটা ধুনীয়াকৈ আমি যিসকল আমি ইউটিউবত মানে ইগৰাকী সিগৰাকী কেইবাগৰাকী বহুতখিনি ফ্ৰেণ্ড বনিলোঁ হয় নাই বিশেষকৈ মই বোৱাৰী আৰু ছোৱালীসকলক কৈছোঁ ফ্ৰেণ্ড বনিলোঁ চবেই এনেকৈ কণ্টেক্ট কৰি পিনে গোটেইখিনি আমি এটা কণ্টেক্ট নাম্বাৰটো লৈ এটা হোৱাটছআপ গ্ৰুপ নিচিনাকৈ খুলি কণ্টেক্ট কৰি পিনে আমি এনেকৈ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ তেতিয়া আমি তেনেকৈ চবেই মিলি চেলেঞ্জ ভিডিঅ'ও বনাব পাৰিম লগতে কিবা এটা ডান্স যেনিবা এটা গান এটা ল'লোঁ ফুল গানটোৰ দুটা লাইন যেনিবা কোনোবাই কৰিলে আকৌ দুটা লাইন কোনোবা আকৌ দুটা লাইন যেনিবা মই তেনেকৈ কৰি পিনে এটা গোটেই কমপ্লিট গানটো শেষ হ'লে জইন কৰি পিনে ভিডিঅ'টো এনেকৈ ইউটিউবত এৰিম ভাল লাগিব মানে গোটেইখিনি মানে বন্ধু মানে আমি বান্ধৱী হোৱা এটা চিনো থাকিব আৰু ভালো লাগিব ভিডিঅ'টো তেনেকৈ মই একচুৱেলি আইডিয়া লগাই ভাবিছোঁ কিমানটো ভাল হ'ব কিমানটো ভাল নহ'ব সেইখিনি বাৰু নাজানো কমেণ্ট কৰিবচোন আৰু যদিহে মোৰ মানে আইডিয়াটো যদি ভাল লাগিছে আপোনালোকে প্লিজ মোৰ লগত জইন কৰক মানে সহযোগ কৰক আৰু যাতে এনেকৈ এইটো কৰিলে ভাল হ'ব বুলি কমেণ্ট এটা প্লিজ কৰকে আৰু যদি হয় তেতিয়াহ'লে মই হোৱাটছআপ নাম্বাৰটো ইউটিউবত এনেকৈ দিলে ভাল হ'ব জানো কেনেকৈ দিম বাৰু কি কৰিম মই নাম্বাৰটো কেনেকৈ দিম মই ভাবি পোৱা নাই নহয় বাৰু যিয়ে কি নহওক মোৰ ফেচবুক আইডিটো মই দি দিম মই ইয়াত লিংকত দি দিম মই ফেচবুক আইডিটো মই ফেচবুক আইডিটো মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তো তাত আপুনি তো কি কৈছিলোঁ মানে এওঁ এফালে মাতিলে কি কৈছিলোঁ পাহৰিয়ে গ'লোঁ নক'ব আৰু এইকণ সময়ত অকণমান বিজিও থাকিবলগীয়া হয় সেইবিলাক বাদ দিয়ক আৰু এওঁ মাতিলে কিবা এটা দৰকাৰ হৈছিলে সেইকাৰণে গ'লোঁ কথাটো আধৰুৱা হৈ থাকিলে কৈছিলোঁ মানে এই টপিকটো যিটো মই আইডিয়া লগাইছোঁ সেই টপিকটোৰ ওপৰত মোৰ নাম্বাৰ দিয়া কথা কৈছিলোঁ যিহেতু ইউটিউবত নাম্বাৰ দিলে মানে ছেভ নহ'ব আৰু ইউটিউবত নাম্বাৰ দিয়াটো ভালো নহয় ইমান পাব্লিছ কৰি নাম্বাৰটো হয় নাই যিহেতু পাৰ্চনেল নাম্বাৰ হয় সেইকাৰণে নাম্বাৰটো মই ভাবিছোঁ কি আমি ইজনে সিজনে এক্সচেঞ্জ কৰিবৰ কাৰণে মোৰ ফেচবুকৰ আইডিটো মই দি দিম তাত মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম মোৰ ফেচবুকৰ আইডিটো আৰু আপোনালোকে তাত মোৰ
ফ্ৰেণ্ড ৰিকুৱেষ্ট কৰিব আৰু মই তাত একচেপ্ট কৰি আৰু ইনবক্সত আমি ইজনে সিজনক মানে ইজনীয়ে সিজনী মানে আৰু নাম্বাৰ এক্সচেঞ্জ কৰি লৈ এই বিষয়টোৰ ওপৰত আৰু এই টপিকটোৰ ওপৰত আমি আলোচনা কৰি ধুনীয়াকৈ এনেকৈ ভিডিঅ' এটা বনাম আৰু ধুনীয়াকৈ আমি এটা হোৱাটছআপ গ্ৰুপো খুলিব পাৰিম আৰু লগতে আমি এনেকৈ চেলেঞ্জ ভিডিঅ' বনাই থাকিব পাৰিম। তেতিয়া ইজনী সিজনীৰ সহায় হ'ব আৰু ছাপৰ্টো হ'ব আৰু ভালো লাগিব বনাই আৰু তেনেকৈ ভাল লাগিব আৰু ন। তেতিয়া ফ্ৰেণ্ড বনিছোঁ যেতিয়া নাম্বাৰটো এক্সচেঞ্জ কেনেকৈ কৰিলে আমি ইউটিউবত এনেকৈ দিব পাৰি যদিও মই ইয়াত অপশ্যন বিচাৰি পোৱা নাই আৰু মই এনেকৈ কৈ দিবলৈ বা এনেকৈ লিখি দিবলৈ বেয়া পাইছোঁ। সেইকাৰণে ফেচবুক আইডিটো মই দিম, তাতে মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব আৰু লগতে মই একচেপ্ট কৰি এনেকৈ ইনবক্সতে এক্সচেঞ্জ কৰিম আৰু ন। তো আজি ভিডিঅ' বেলেগ একো বনাবলগীয়া নাই আৰু মানে একো নায়েই আজি বনাবলগীয়া, যিহেতু মই এইকেইদিন বহুতেই বিজি আছিলোঁ বেটাৰ এক্সামৰ কাৰণে। আজি শেষ হৈছে, আজিৰ পৰা অকণমান ৰক্ষা পৰিছে, এক্সাম শেষ হৈছে আৰু অনলাইন। তাৰপিছত আৰু মানে কি আজিৰ পৰা বনাব পাৰিম আৰু মানে কাইলৈৰ পৰা আকৌ কণ্টিনিউ কৰিব পাৰিম আৰু ভিডিঅ'। আৰু দুটামান ভিডিঅ' মোৰ বনাই থোৱা আছে, কিন্তু মোৰ এডিটিং কৰিবলৈ ইমানেই এলাহ। যিকণ সময় আজৰি পাওঁ সেইকণ সময় মোৰ একদম ঘূৰা টোপনি মাৰিবলৈ মন যায়, ইমান এলাহ হৈছে। সেইকাৰণে এডিটিঙে কৰা নাই, যা এডিটিং নকৰোঁ সেইকেইটা ভিডিঅ' নিদিওঁৱে আৰু এডিটিঙো নকৰোঁৱে আৰু যা। কেতিয়াবা যদি টাইম পাওঁ তেতিয়াহ'লে মিলাই বেলেগ ভিডিঅ'ৰ লগত এড কৰি দিম আৰু অকণমান। তাৰপিছত এতিয়া ভাবিলোঁ কি যিহেতু আজি একো দেখাবলৈ বনাবলৈ মেলিবলৈ নায়েই, এইবোৰ নেদেখাওঁ আৰু একেখিনিকেনো বনোৱা মেলা খোৱা হেৰি কৰা ভিতৰখনতে কিমাননো দেখাই থাকিম, আপোনালোকেও বৰিং পাই গৈছে চাগে ন। আৰু মোৰ এই ৰুমটোত বেছিকৈ মই মোৰ নিজৰ বেডৰুমটোতে থাকোঁ। মোৰ দুটা বেডৰুম, এইটোত মানে এইটো খালীকৈ থৈছোঁ, এইটো অকল আপোনালোকে খালীকৈ দেখে। ইয়াত অকল আমাৰ বিচনাখনেই আছে আৰু এইযোৰ এনেই এইফালে পঢ়াৰ টেবুল এযোৰ আছে, এনেই ভিতৰতে মই বেডৰুমত পঢ়াব বিচাৰিলে এইযোৰ পঢ়া, এনেই বেলেগকৈ আছে পঢ়া টেবুল এখনতে এনেই কেতিয়াবা পঢ়াওঁ। আৰু টিভিটো আছে আৰু এইটো চাউণ্ড বক্সটো আছে। সেয়া এই ৰুমটো খালী আৰু এইখন দৰ্জা দেখিছে যে, সেইটো এটা আমাৰ বেডৰুম। সেইটোত আগতে শুওঁ, কিন্তু আজিকালি সেইটো ৰুমত নুশোওঁ মানে। আৰু সেইটো ৰুমতে চব বস্তু আছে, সেইটো একদম জাঁজ হৈ আছে সেই ৰুমটো। আৰু সেইটো ৰুমৰ লাইটৰ পোহৰটোও অকণমান কমি গৈছে, তাৰ টায়াৰ হৈ গৈছে লাইটৰ বাল্বটো। বাৰু আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো মানে সামৰাৰ আগে ভাবিছোঁ মই মানে মহাভাৰতৰ চং মানে যোনটো টাইটেল চং ন, সেইটো অকণমান গাবলৈ ট্ৰাই কৰিছিলোঁ, অলপ আৰু তাকে ভাবিছোঁ ভাল হৈছেনে বেয়া হৈছেনে পাৰিছেনে নাই পৰা আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে প্লিজ চাব, সেইটো মোৰ মহাভাৰতৰ টাইটেল চংটো, যোনটো ষ্টাৰ প্লাছত দিছিলে যে মহাভাৰতখন, সেইখনৰ মোৰ বহুত ভাল লাগে সেই টাইটেল চংটো। সেইকাৰণে মই আজি অকণমান ট্ৰাই কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যদিহে মোৰ মানে ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু সঁচাকৈ যদি মোৰ ভিডিঅ'টো বা ভিডিঅ'বিলাক চাই মোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব, এনেকৈ ছাপৰ্ট কৰি যাব। আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে সেইসকলক বহুতে ধন্যবাদ জনাইছোঁ, আকৌ জনাইছোঁ। মানে ক'বলৈ ভাষা নাই আৰু এয়া পোৱালিও আহি গ'ল আৰু এতিয়া ব্ৰেকডাউন চাউণ্ড শুনিবই, মোৰ প্ৰতিটো ভিডিঅ'তে ব্ৰেকডাউন চাউণ্ড থাকেই ইয়াৰ, তো আকৌ আহি গৈছে। বাৰু তেনেহ'লে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু বাই। আৰু মোৰ এই যোনটো মোৰ মহাভাৰতৰ টাইটেল চংটো চাব দেই। তো বাই দি দিয়ক এটা যিহেতু মই মহাভাৰতৰ টাইটেল চংটোৰ কথা কৈছিলোঁ যে, এই চংটো মই ভিডিঅ' বনাব নোৱাৰিলোঁ মানে ল'ৰাই আমনি কৰিলে। এখন সময়ত আকৌ মোৰ বাও আহিলে, মানে আমাৰ হাজবেণ্ডৰ বা থাকিব লাগিলে, তো আলহী আহিলে, সেইটো কাৰণে বনাব নোৱাৰিলোঁ আৰু গানটো। তো নেক্সট দিনাখন ধুনীয়াকৈ ভালকৈ ভিডিঅ' এটা বনাই দিম। আজি কিন্তু মই এনেই অডিঅ' কৰি থোৱা আছিলে, তো মই অডিঅ'টোকে আপোনালোকক বনাই দিওঁ দেই। है कथा संग्राम की, विश्व के कल्याण की, धर्म अधर्म अदाति अनंत, सत्य असत्य कलश कलंक, स्वार्थ की कथा परमार्थ की। शक्ति है भक्ति है, जन्मों की मुक्ति है, जीवन का ये संपूर्ण सार है। युग युग से कण कण में, सृष्टि के दर्पण में, वेदों की आभा
अपार है। कर्मों की गाथा है, देवों की भाषा है, सदियों के इतिहास का प्रणाम है। कृष्ण की महिमा है, गीता की गरिमा है, ग्रंथों का ये ग्रंथ महान है। महाभारत 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 महाभारत। तो मैं ऑडियो रेकर्डिंग कर भिडिओ बनाई माने भिडिओ ना ऑडियो कर फटोटे गान लगे भालके काइले ट्राई करें। धन्यवाद।